নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ। বলক চিন্তা আজি জানি লওঁ 19 অক্টোবৰ 2021 চনত মঙলবাৰে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্য ফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ। আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল 19 অক্টোবৰ তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাব। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হোৱা দেখা যাব। এওঁলোকে যি কামত হাত দিব তাতে সফল হ'ব পাৰিব, মনৰ ইচ্ছা পূৰণ হ'ব, সকলোতে দোষ দিশে এওঁলোকে উন্নতি লাভ কৰিব। এওঁলোকে আচৰিত ধৰণে উন্নতি লাভ কৰিব জীৱনত। ঘৰ সংসাৰত সুখ শান্তি ঐক্য থাকিব, স্বাস্থ্য দাম্পত্য প্ৰেম প্ৰণয় আদি উন্নত হ'ব, চাকৰি ব্যৱসায় উন্নত হ'ব, আৰ্থিক অৱস্থা সামাজিক অৱস্থা সকলো তেওঁলোকে উন্নতি লাভ কৰিব। মুঠতে চাবলৈ গ'লে দোষ দিশে এওঁলোকে উন্নতি লাভ কৰিব। এই বিশেষ ভাগ্যৰ ৰাশিকেইটা হৈছে কৰ্কট, মিথুন, তুলা আৰু মকৰ ৰাশি। বন্ধু-বান্ধৱীসকল এইকেইটা হৈছে 19 অক্টোবৰ তাৰিখৰ আটাইতকৈ ভাগ্যৰ ৰাশি। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।